हेलो एवरीवन आज बहुत दिन मूर्त आपलोर ओसर भिडिओ एटा देखाम बुली पेলাই ओलाइছো सांबर बड़ा बनाइছো और दही बड़ा बनालो आपलोक देखुवाम केनेके बनाइছো और मोर भागिनजनी बिया होइছিলে तारो अकमान देखुवाम बुली भाबिছো आपलोकको देखुवा सामगे बोलो और एखन मैं बनाइছিলো केनेका হৈছে आपलोके कमेन्टत जनाबोसुन एखन माफला एखन बनाइছিলো और भरी मोजा जो बनाइ आছো देखुवाम बारो केनेके बनाइছো মই এতিয়া সম্বৰ বৰা বনাবলৈ লৈছোঁ তাত লৈছোঁ ৰহৰ দাইল মানে বইল কৰি লৈছোঁ বেঙেনা লৈছোঁ তাৰপৰা বিন ইয়া বইল কৰি লৈছোঁ ইয়াত সম্বৰ মানে মছলা এইখিনি সম্বৰ মছলা লৈছোঁ আৰু এয়া মাটি দাইল আৰু চাউলৰ গুড়ি লৈ লৈছোঁ এইখিনি তিয়াই থৈছিলোঁ ইয়াত নিমখ দিম তাৰপৰা ইয়াত মছলা দি পেলাই এতিয়া বনাম আৰু এটা বনাম দহি বৰা বনাম দৈখিনি অনা নাই অৱশ্যে ইয়ালৈ দৈখিনি মানে পানী দিম দৈ আধা বাতিমান পানী দিম দৈ বৰাটো একেই হ'ব ইয়াৰ মানে দহি বৰা বনাই দেখুৱাম আৰু এতিয়া সম্বৰ বৰা বনাই দেখুৱাম আহকচোন এয়া এতিয়া ইয়াত তেল দিছোঁ মই পেনখনতে এয়া এতিয়া মই ইয়াত অকণমান চফ দিছোঁ আৰু এয়া কেঁচা জলকীয়া দিছোঁ আৰু নৰসিংহ পাত কেইটামান দি দিছোঁ এতিয়া ইয়াতে বিন কেইডাল দিছোঁ বিন বেঙেনা অকণমান ভাজি দিম এয়া এইখিনি এতিয়া ভাজি লৈ মই ভাঙি পেলালোঁ ভাঙি দি ইয়াত দাইলখিনি দি দিম ৰহৰ দাইলখিনি দাইলখিনি দি ভাজি পেলাই এইখিনিও ভাঙি পেলাম আধা ৰঙাকৈ থ'ম আৰু ইমান বেছিকৈ ভাঙি দিলেও ভাল নালাগে যে এয়া এতিয়া ইয়াত মই নাৰিকলৰ গুড়াখিনি দিছোঁ তাৰপিছতে এয়া চেনি আৰু নিমখ একেলগতে
ইয়াতে এতিয়া অলপমান তেতেলী দি দিছোঁ, পানী বেছি নিদিওঁ, এয়াই দিম। এতিয়া ইয়াত মই মছলাখিনি দি দিছোঁ। এতিয়া মই ইয়াত পানী দিছোঁ। পানী উতলিলে আৰু নমাই দিম। বেছি পানী দিলে ভাল নালাগিব, বৰাৰ লগত খোৱাহে। এয়া হৈ গ'ল, এইখিনি এতিয়া টুপটুপীয়া হৈছে। এইখিনি এতিয়া কাঢ়ি থ'ব, কাঢ়ি পেলাই এতিয়া মই বৰাকেইটাত বনাম। তাৰপিছতে আকৌ দহি বৰাটো বনাব লাগিব নহয়, সেইটো দেখুৱাই দিম। এতিয়া মই কেৰাহীত তেল দিছোঁ। এয়া চাওক, মই বৰ বেছি ডাঙৰ নকৰোঁ বইল। বইল যে ফুলি গৈছে, সেইকাৰণে মই এনেকৈ দি দিছোঁ। এয়া চাওক, বৰ হৈছে আৰু এইখিনি উঠাই লৈছোঁ। আৰু আছে দি দিম। সেইটো ছেকেণ্ড বেচ দিছোঁ। গৰম দিনত বেছি ভাল লাগে, কিন্তু আমি ঠাণ্ডা দিনত খাম বুলি ক'লে আৰু বনাই দিওঁ। আমি মাজে মাজে খাওঁৱেই এইটো, সেইকাৰণে বনাইছোঁ। এয়া চম্বৰ বৰা হৈ গ'ল। এয়া বৰা, মাটি দাইল আৰু পিঠাগুড়ি দি পেলাই যে বনাইছিলোঁ, এয়া বৰা। আৰু এয়া চম্বৰ চাটনিটো, আৰু এয়া তেতেলী চাটনি কৰিলোঁ। এয়া আপোনালোকে এনেকৈ বনাই চাব। কমেণ্ট দিবচোন, আপোনালোকে কমেণ্ট দিলে চাই ভাল লাগে। শ্বেয়াৰ কৰিব, লাইক কৰিব। দহি বৰাৰ কথা যে কৈছিলোঁ, এয়া দৈখিনি লৈছোঁ। ইয়াত মানে পানী দিলোঁ। পানী দি পেলাই এতিয়া নিমখ আৰু চেনি দি ফেটিম। এয়া চেনি দিছোঁ আৰু এয়া নিমখ অলপ দিম। এইখিনি ফেটি ল'ম, ফেটি পেলাই তাৰপিছত এই বৰাখিনি দি দিম। আৰু এইপিনে তেতেলী চাটনি কৰিছিলোঁ, এয়া তেতেলী চাটনিখিনি সৈতে খাবলৈ দিম আৰু। এয়া ফেটা হৈ গ'ল। ইয়াত এতিয়া মই বৰাবোৰ দি দিছোঁ। এতিয়া এইখিনি অলপ সময় থৈ দিম। থৈ দিলে বৰাবোৰ ফুলি যাব যে, ফুলি গ'লে তাৰপিছতে খাবলৈ টেষ্টি হ'ব। আৰু ইয়াত তেতিয়া মছলা দি দিম আৰু জালুকৰ গুড়ি দিম। যি মছলা মন গ'লে, যিখিনি মছলা যোনে ভাল পায় তেনেকৈ দি পেলাই নিজৰ ইচ্ছামতে খাব পাৰিব। এয়া জালুকৰ গুড়ি দি দিছোঁ। এয়া ধনিয়া গুড়িও দি দিছোঁ অকণমান, ভাল লাগিব খাই পেলাই। এয়া জলকীয়া গুড়ি অকণমান দি দিছোঁ। এয়া দহি বৰা হৈ গ'ল। এতিয়া এইখিনি মানে গৰম দিনত খালে মানে ফ্ৰিজত থৈ পেলাই ঠাণ্ডা কৰি খাব পাৰি। ঠাণ্ডা দিনেই এতিয়া, সেইকাৰণে আৰু এনেকৈয়ে খাবলৈ ভাল লাগে।
এনেকৈ খাব আপোনালোকেও এনেকৈ বনাব, বনাই মেলি কমেণ্ট কৰিবচোন।